অ ভাই তই চেনি বৈয়ামটো সন্মুখত থৈ কি ভাবি আছ? ভাবিছো আগতে চেনি বৈয়ামটো থৈ দিলে ওচৰত বহুত পৰুৱা গোট খাই যায়। মই 10 মিনিট মানৰ পৰা চাই আছো এটা পৰুৱা দেখা নাই। হেৰৌ আজিকালি পৰুৱাই বৈয়ামৰ চেনি নাখায় নহয়। অ তেনেহলে ক'ৰ পৰা খায়? হোৱাটছআপ ইনষ্টাগ্ৰামত আকৌ। জীৱনটো ওপৰজনৰ হাতত, আমাৰ হাততটো অকল মোবাইলটোহে। তোমালোকে এনেকৈয়ে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত মেছেজ খেলি থাকা। যিদিনা ব্ৰেকআপ হ'ব সেইদিনাই গম পাবা গালি কেই প্ৰকাৰৰ আৰু কি কি। বহুতৰে প্ৰেমিকা আছে কিন্তু পৰিয়ালৰ পৰা মানি লোৱা নাই, আৰু মোৰ পৰিয়ালে মানি লৈছে কিন্তু প্ৰেমিকাহে নাই। এৰা অ, মোৰো এজনী প্ৰেমিকা আছে কিন্তু মোৰ পত্নীয়ে তাইক মানিয়ে নলয়।